নমস্কাৰ বন্ধুসকল। আজি নতুন বিষয় এটা লৈ আহিছোঁ। এইটো হৈছে আমাৰ এই জীৱন যাত্ৰাত বা আমাৰ লাইফৰ যিটো জাৰ্নি, এই জাৰ্নিত আমি বিভিন্ন ধৰণে বিভিন্ন মুহূৰ্তত আমি দুখ অনুভৱ কৰোঁ। এই দুখ অনুভৱ কৰা মুহূৰ্তবোৰত আমি কেনেদৰে আনন্দ অনুভৱ কৰিব পাৰোঁ বা আনন্দ কেনেকৈ ল'ব পাৰোঁ বা সুখী কেনেকৈ হ'ব পাৰোঁ, এই বিষয়ে মই সৰুকৈ অকণমান আলোচনা কৰিবলৈ লৈছোঁ। গতিকে নমস্কাৰ। আপোনালোকে জানেই মই ডাক্তৰ অমিয় কুমাৰ ৰাভা, হোমিঅ'পেথ। গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি বিষয়টো আলোচনা কৰোঁ। আপোনালোকে জানেই প্ৰত্যেকৰে এটা জীৱন থাকে বা লাইফ আছে। এই লাইফৰ যি আমাৰ জাৰ্নি, এই যাত্ৰাত, জীৱনৰ যাত্ৰাত আমি কেতিয়াবা যিকোনো মুহূৰ্তত আমি দুখ অনুভৱ কৰিব পাৰোঁ বা আমাৰ মনটো কেতিয়াবা এনেই বেয়া লাগিব পাৰে। গতিকে এনেকুৱা বেয়া লগা মুহূৰ্তবোৰত বা বেয়া লগা সময়বোৰত আমি কেনেদৰে আনন্দ অনুভৱ কৰিব পাৰোঁ, এই বিষয়ে চুটিকৈ কমকৈ মই আজি আলোচনা কৰিবলৈ লৈছোঁ। আহক আমি এই বিষয়ে জানো। আহক আমি বিষয়টো আলোচনা কৰোঁ। এনেকুৱা মুহূৰ্তত বা দুখ লগা সময়বোৰত আমি আনন্দ অনুভৱ কৰিবলৈ আমি জীৱনৰ বা অতীতৰ কিছুমান মুহূৰ্ত, যিবিলাক মুহূৰ্তত আমি সদায় আনন্দ, খেল ধেমালি বা আমাৰ মনটো সদায় আনন্দৰে ভৰি থাকে, তেনেকুৱা মুহূৰ্তবোৰ মনত পেলাই ল'ৰালি কালৰ কিছুমান ধেমালি, ল'ৰালি কালৰ কিছুমান খেল, ল'ৰালি কালৰ কিছুমান মুহূৰ্ত আমি মনত পেলাব পাৰোঁ, যিবোৰ মুহূৰ্তত আমি সঁচাকৈয়ে আনন্দ অনুভৱ কৰিছিলোঁ বা তেনেধৰণৰ মুহূৰ্তবোৰ মনত পেলাই আমি দুখ লগা সময়বোৰ পাৰ কৰিব পাৰোঁ। ঠিক তেনেদৰে আমাৰ যেতিয়া ল'ৰালি কাল থাকে, সেই ল'ৰালি কালৰ আমি যেতিয়া প্ৰাইমাৰী স্কুলত পঢ়োঁ বা হাইস্কুলত পঢ়োঁ, তেনেকুৱা ধৰণৰ মুহূৰ্তবোৰত আমি বিভিন্ন ধৰণৰ আমাৰ এনেকুৱা ফ্ৰেণ্ড থাকে, যিবিলাক ক্ল'জ ফ্ৰেণ্ড বা আপোনাৰ কিছুমান ফ্ৰেণ্ড চাৰ্কুলত এনেকুৱা ফ্ৰেণ্ড থাকে, যিবিলাকে আপোনাক কিছু মুহূৰ্তত হ'লেও আপোনাক আনন্দ বা খেল ধেমালিৰ জৰিয়তে আপোনাৰ লগত কিছু মুহূৰ্ত এনেকুৱা পাৰ কৰিছে, যিবিলাক মুহূৰ্ত মনত পৰিলে আপুনি মনটো ফূৰ্তি লাগে বা আনন্দ লাগে বা আপুনি মনটো সঁচাকৈয়ে কিছু মুহূৰ্ত আমাৰ ভাল লাগে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন মুহূৰ্ত আমি মনত পেলাই বা মুহূৰ্তবোৰ আমি মনত যিবিলাক দুখ থাকে, সেই দুখবোৰ পাহৰাবৰ কাৰণে আমি সেই মুহূৰ্তবোৰ আমি কিছু সময়ৰ কাৰণে হ'লেও অনুভৱ কৰিব পাৰোঁ। গতিকে এনেদৰে যদি আমি মুহূৰ্তবোৰ আমি পাৰ কৰিবলৈ চেষ্টা কৰোঁ, অতীতৰ ভাল লগা কথাবোৰ মনত পেলাই পাৰ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে চাব আপুনি মনটো ভাল লাগি গৈছে আৰু দুখ লগা সময়বোৰ কেনেদৰে পাৰ হৈ গ'ল বা পাৰ হৈ গৈছে আপুনি গমেই নাপাব। ঠিক তেনেধৰণে এনেকুৱা কিছুমান আপোনাৰ বৰ্তমান মুহূৰ্ততো কিছুমান সময় থাকে, যিবিলাক সময়ত আপুনি আপোনাৰ বন্ধু বা পৰিয়ালবৰ্গৰ এনেকুৱা কিছুমান ব্যক্তি থাকিব, যিবিলাকে আপোনাক অনবৰত আনন্দ বা কিছুমান খুহুতীয়া কথা কৈও আপোনাক আনন্দ দিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান মুহূৰ্ত মনত পেলাই আপুনি আপোনাৰ জীৱন যাত্ৰাত হ'ব পৰা বা পোৱা দুখবোৰ পাতল কৰিবৰ কাৰণে সেই মুহূৰ্তবোৰ আপুনি মনত পেলাব, চাব, দেখিব আপোনাৰ মনটো আপুনি ভাল লাগি গৈছে। জীৱন যাত্ৰাত এই মুহূৰ্তবোৰে আপোনাক সঁচাকৈয়ে টনিকৰ দৰে কাম কৰিছে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।